হাই বন্ধুসকল, ঘৰতে সোমাই থাকি কিবা আমনি লাগি গৈছে। কি কৰোঁ কি নকৰোঁ তাকেই ভাবি পোৱা নাই। কিন্তু তথাপি উপায়তো নাই। দেশত এনেকুৱা এটা সংকটৰ সময়ত আমি নিজকে নিজে বুজাব লাগিব আৰু অন্যকো এই বিষয়ে সজাগ কৰিব লাগিব। গতিকে চৰকাৰে আমাক যিখিনি নিৰ্দেশ পালন কৰিবলৈ কৈছে সেইখিনি আমি যিকোনো উপায়ে এই 21 দিন সুচাৰুৰূপে পালন কৰিবই লাগিব। কিবা ঘৰতে সোমাই থাকি আমনি লাগি গৈছে। ইফালে ফাৰ্মাচীত গৈছিলোঁ, চেনিটাইজাৰ নাই। সেইকাৰণে ভাবিলোঁ ঘৰতে কিবা কৰি এটা চেনিটাইজাৰ বনাব পাৰি নেকি, অকণমান চেষ্টা কৰোঁ। মই বনাবলৈ ওলোৱা চেনিটাইজাৰটো চাইণ্টিফিকেলি প্ৰমাণিত বুলি শুনিছোঁ। কিমান দূৰ সঁচা নাজানো, কিন্তু মই নিজে ব্যৱহাৰৰ কাৰণে বনাই লৈছোঁ। আপোনালোকেও বনাই ব্যৱহাৰ কৰি চাব পাৰে। মই বনোৱা চেনিটাইজাৰটোত মই ব্যৱহাৰ কৰিছোঁ ডেটল, এল'ভেৰা জেল আৰু গোলাপ জল। ইয়াৰে পৰিমাণটো মই জনাই দিছোঁ। ডেটল ল'ব লাগিব 2 ভাগ, এল'ভেৰা জেল ল'ব লাগিব 2 ভাগ আৰু গোলাপ জল 1 ভাগ। এই মিশ্ৰণটো এটা এনেকুৱা ধৰণৰ বটলত ধুনীয়াকৈ ভৰাই লৈ তাক ভালদৰে এনেকৈ জোকাৰি ভালদৰে মিশ্ৰণটো গুলি যোৱাৰ পিছত আপুনি এই বস্তুটো ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেকৈ আপোনালোকে ঘৰতে এটা চেনিটাইজাৰ বনাই চাবচোন, নিশ্চয় উপকৃত হ'ব। মই বনোৱা চেনিটাইজাৰটো দেখিবলৈ এনেকুৱা হ'ব।